গাইজ লেফট সাইডত দুৰ্গম চাৰৰ পিছৰ ৰড আৰু এই সন্মুখত আপোনালোকে চিধা দেখি পাইছে এই যে হস্পিটেল। তো গাইজ ভিডিঅ'টো চাই থাকক। হায়দৰাবাদৰ এই ফ্লাইঅভাৰখনেদি গ'লে আপোনালোকে মাইণ্ড ফ্ৰেছ কৰি পাই যায়। ইফালে কেবলিং ব্ৰিজখন পাই যায় ফ্লাইঅভাৰেদি গ'লে। এই আই যে হস্পিটেল সন্মুখত আপোনালোকে দেখিব পাৰিছে। Oh my God! Wow! So guys, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। समझ रहे हो ना? भाई मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं।